হ্যালো স্টুডেন্ট, এইবাৰ SSLCতে হোক বা HSতে হোক অসমীয়া পাঠ্যপুথিত ফাইনাল এক্সামত ৰচনা এখন আহিব। SSLCত 6 মাৰ্ক আৰু HSত 10 মাৰ্ক আহে। ৰচনাটোৰ নাম হ'ল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। ভিডিঅ'টো স্কিপ নকৰি ভালদৰে ৰচনাটো চাই যাওক। আৰম্ভণি। আমি বাস কৰা ঠাইৰ চাৰিওফালৰ বায়ু, পানী, মাটি আদিৰ অৱস্থা আৰু এইবোৰে দেখুওৱা গুণধৰ্মই হ'ল সহজ-সৰল অৰ্থত পৰিৱেশ। প্ৰাকৃতিক শক্তি কিংবা কাৰণসমূহেই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। বায়ু, পানী, মাটি আৰু বিভিন্ন ধাতুৰ উপৰিও জীৱ-জগতো প্ৰকৃতিৰেই এটা অংশ। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হ'লেই পৰিৱেশ অনুকূলে থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালেই পৰিৱেশ প্ৰতিকূল যায়। এটা সময়ত বায়ুমণ্ডলত আছিল প্ৰাণপ্ৰদায়িনী অফুৰন্ত অক্সিজেন, পানী আৰু খাদ্যত আছিল সতেজ বিশুদ্ধতা, যাৰ ফলত পৃথিৱীত প্ৰাণী জীৱন দ্ৰুতভাৱে বিকশিত হৈছিল। তেতিয়া মানুহে সম্পূৰ্ণভাৱে প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰ কৰি চলিছিল। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অৰণ্য আৰু গছ-গছনিৰে ভৰা শ্যামল পৰ্বত পাহাৰসমূহে জলবায়ু পবিত্ৰ কৰি ৰাখিছিল আৰু ধুমুহা, বৰষুণ আদিও নিয়ন্ত্ৰণ কৰিছিল। যিহেতু জীৱজগত আৰু উদ্ভিদজগত পৰস্পৰ পৰিপূৰক, অৰণ্যৰ গছ-গছনিয়ে জীৱৰ প্ৰভূত ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা শুহি লয় আৰু জীৱনদায়িনী অক্সিজেন এৰি দিয়ে। কিন্তু মানুহে অত্যাৱশ্যকীয় প্ৰয়োজনত অক্সিজেন পৰিশোধনৰ ৰূপকাৰ স্বৰূপ অৰণ্যভূমি ধ্বংস কৰি প্ৰকাৰান্তৰে নিজে নিজৰ সমাধিক্ষেত্ৰ ৰচনা কৰিছে। প্ৰদূষণৰ কাৰণ। এসময়ত কৃত্ৰিম উপায় অৱলম্বন নকৰাকৈ কৃষি উদ্যোগীৰ বাবে মাটি উৰ্বৰা হৈ আছিল। পিছে ক্ৰমাগতভাৱে প্ৰকৃতিৰ ওপৰত মানুহে কৰা ধ্বংসাত্মক কাৰ্যৰ বাবে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাইছে আৰু আমাৰ পৰিৱেশ প্ৰতিকূল হৈ পৰিছে। দৰাচলতে প্ৰাচীন পৃথিৱীত জুইৰ আৱিষ্কাৰৰ সময়ৰ পৰা প্ৰাণধাত্ৰী অক্সিজেনৰ ধ্বংসৰ লীলাৰ সূচনা হয়। জুয়ে বায়ুমণ্ডলৰ অক্সিজেন অনুপাত হ্ৰাস কৰি জীৱনৰ অনুকূল পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰাৰ উপৰিও ধোঁৱা আৰু ছাইৰ কণিকাই বায়ুমণ্ডল কলুষিত কৰি আকাশ বতাহ ক্ষয় আৰু অৱক্ষয়ৰ মহামাৰী স্বৰূপ হৈছে। দ্ৰুত বংশবিস্তাৰৰ পৰিণতিত জনসংখ্যা বৃদ্ধি আৰু বিজ্ঞানৰ নিৰঙ্কুশ প্ৰাধান্য তাত আহি পৰিল অতি যান্ত্ৰিকতা আৰু নাগৰিক সভ্যতাৰ যুগ। বৃহৎ বৃহৎ কল কাৰখানাসমূহৰ আকাশমুখী চিমনিৰ দূষিত ধোঁৱাৰ কুণ্ডলী ভিন্ন ৰূপত আকৌ ভূপৃষ্ঠলৈকে ঘূৰি আছে। বিভিন্ন জটিল ৰোগৰ উৎস হৈ পৰে। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত গঢ়ি উঠা বৃহৎ বৃহৎ শিল্প উদ্যোগসমূহৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ফলস্বৰূপে প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাইছে। বিশেষকৈ বাষ্প শক্তি আৰু বিদ্যুৎ শক্তিৰ প্ৰয়োগৰ ফলত। বাষ্প শক্তি আৰু বিদ্যুৎ শক্তি উৎপাদনৰ মূলতে যি দহন কাৰ্য হয়, সিয়ে অক্সিজেনৰ অনুপাত হ্ৰাস কৰি বায়ুমণ্ডল বিষাক্ত কৰি প্ৰাণ মাটি কৰি তোলে। নগৰ অঞ্চলৰ বিভিন্ন মটৰ যানৰ পৰা নিৰ্গত বিষাক্ত কাৰ্বন মনোক্সাইড গেছে ভূপৃষ্ঠ বিষময় কৰাৰ উপৰিও সেইবোৰত উৎকট শব্দই নাগৰিকৰ ব্যক্তি কিংবা শান্তি হৰণ কৰিছে। আধুনিক যন্ত্ৰায়ন আৰু শিল্পায়ন বৰ্তমান দাৰিদ্ৰ্য দূৰীকৰণত হাতিয়াৰ ৰূপে প্ৰতিষ্ঠিত। বিশ্বৰ বৰ্তমান বিস্ফোৰণেও পৰিৱেশ প্ৰদূষণৰ অন্যতম প্ৰধান কাৰণ। ভাৰতৰ শিল্পাঞ্চলসমূহৰ কল কাৰখানাত ব্যাপকভাৱে কয়লাৰ ব্যৱহাৰ, বিশেষকৈ নগৰাঞ্চলত কল কাৰখানাৰ উপৰিও ৰন্ধন প্ৰকৰণ আদিতো কয়লাৰ ব্যৱহাৰে আকাশ বতাহ ধোঁৱা কোৱা কৰি বিষময় পৰিৱেশৰ সৃষ্টি হৈছে। তেল শোধনাগাৰ, কাগজৰ কল, চিমেণ্ট কাৰখানা আদি বৃহৎ উদ্যোগবোৰৰ পৰা
নিঃসৃত দুৰ্গন্ধ ময়বৰ্জ্য পদাৰ্থবোৰে সেই অঞ্চলৰ পাৰিপাৰ্শ্বিকতা আৰু খেতিপথাৰ আদিৰ প্ৰভূত ক্ষতি সাধন কৰিছে। অসাৱধানতাৰ ফলত 1984 চনত ডিচেম্বৰ ভোপালত সংঘটিত হোৱা ইউনিয়ন কাৰ্বাইড কোম্পানীৰ গেছ দুৰ্ঘটনাৰ দ্বাৰা বায়ুমণ্ডল প্ৰদূষিত হৈ হাজাৰতকৈ বেছি নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। 2 লাখতকৈ অধিক লোকে আজিও জীয়াতু ভুগি আছে আৰু মৃত্যুমুখত পতিত হৈছে অসংখ্য পশু-পক্ষী। প্ৰতিকাৰ: বৰ্তমান যুগ পাৰমাণৱিক যুগ। দৰাচলতে দ্বিতীয় মহাসমৰৰ অন্তিম সময়ৰ পৰাই পাৰমাণৱিক যুগৰ সূচনা। পাৰমাণৱিক বোমা বৰ্ষণৰ ফলত জাপানৰ হিৰোশ্বিমা নাগাচাকি নগৰ দুখন বিধ্বস্ত হোৱাৰ উপৰিও পাৰমাণৱিকৰ প্ৰবল প্ৰক্ৰিয়াত সন্নিহিত ভূখণ্ডৰ মানুহ, জীৱ-জন্তু আৰু উদ্ভিদ আদিৰ সুস্থ অস্তিত্ব বিপন্ন হৈ পৰিছিল। আটাইতকৈ ভয়াৱহ কথা হ'ল বোমা বৰ্ষণৰ 32 বছৰ পিছলৈকে বায়ুমণ্ডলত তেজস্ক্ৰিয় বিকিৰণ হৈ 1 লাখ মানুহ মৃত্যুমুখত পৰে আৰু অসংখ্য মানুহ তেজস্ক্ৰিয় বিকিৰণৰ ফলত নানা অস্বাভাৱিক বেমাৰত জীয়াতু ভোগে। এই বিষময় পৰিণামৰ কথা জানিও বিজ্ঞানীসকলে নিউটন পাৰমাণৱিক আদি বোমা প্ৰস্তুতি আৰু বিস্ফোৰণত প্ৰতিদ্বন্দ্বিতা চলাই বায়ুমণ্ডলত বিষময় আৰু প্ৰাণঘাতী কৰি তুলিছে। কাঠ, কয়লা কিংবা পেট্ৰলিয়ামৰ দহনৰ ফলত বায়ুমণ্ডল যি পৰিমাণে দূষিত হয়, পাৰমাণৱিক দহনৰ ফলত প্ৰদূষণৰ পৰিমাণ তাতকৈ লাখ গুণ বেছি। অথচ বায়ুমণ্ডল বিষমুক্ত কৰিবলৈ পৰিশোধনৰ বিষয়ে বিজ্ঞানীসকলে কিবা প্ৰয়াস চলাইছেনে? পৰিৱেশ সম্পৰ্কীয় ভয়ানক সমস্যাটো হ'ব ক্ৰমাগতভাৱে বাঢ়ি অহা পৃথিৱীৰ উত্তাপ। কাৰ্বন ডাই অক্সাইডৰ দৰে বাষ্পসমূহে সূৰ্যৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উত্তাপ বঢ়ায়। ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিয়োজিত এদল বিশেষজ্ঞ এই বুলি সতৰ্ক কৰি দিছে যে পৃথিৱীৰ বাঢ়ি অহা উত্তাপ কমাবলৈ চেষ্টা কৰা নহ'লে 35 বছৰমানৰ ভিতৰত পৃথিৱীৰ উত্তাপ অভূতপূৰ্বভাৱে বাঢ়িব। বৰ্তমান আমাৰ সন্মুখত দেখা দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিবোৰ ভয়াৱহ আৱিষ্কাৰ, তাৰ দ্বাৰা মানৱ সভ্যতাৰ কিবা অস্তিত্ব থাকিব নে নাথাকে? ৰাষ্ট্ৰসংঘৰ পাৰিপাৰ্শ্বিকতা সন্থাৰ মতৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে মানুহেই পৰিৱেশ বিনষ্ট কৰিছে, যাৰ ফলত প্ৰাণী জগত আৰু উদ্ভিদ জগত বিপন্ন হৈছে। প্ৰতিকূল পৰিৱেশৰ গৰাহত পৰি ইতিমধ্যে বহু দুৰ্লভ আৰু দুষ্প্ৰাপ্য পশু-পক্ষী আৰু উদ্ভিদৰ বংশলুপ্ত হৈছে। সামৰণি: জলবায়ু প্ৰদূষণ সম্পৰ্কে মানৱ জাতিক সচেতন কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত প্ৰতি বছৰ জুনৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এতিয়া আৰু জলবায়ু প্ৰদূষণ নহয়, অতি প্ৰয়োজন জলবায়ুৰ বিশুদ্ধীকৰণ। অৰণ্য ধ্বংস নহয়, প্ৰত্যেকৰে কৰ্তব্য সামৰ্থ্যানুযায়ী অৰণ্য সৃষ্টি। হ্ৰাস কৰা প্ৰয়োজন অতিমাত্ৰা কয়লাৰ ব্যৱহাৰ আৰু বিশেষভাৱে প্ৰয়োজন জনবিস্ফোৰণ হোতত বাধা প্ৰদান। পুৰণি মটৰ মানবোৰ সঘনাই পৰীক্ষা কৰাৰ আৱশ্যক, যাৰ পৰা নিঃসৃত হয় মাৰাত্মক বিষাক্ত কাৰ্বন মনক্সাইড। ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাত নিষিদ্ধ কৰিব লাগে মহাকাশত ৰকেট নিক্ষেপণ আৰু পৰীক্ষামূলক পাৰমাণৱিক বোমা বিস্ফোৰণ। অন্যথা এদিন হয়তো আমাৰ প্ৰিয় গ্ৰহ পৃথিৱীৰ পৰা জীৱ আৰু উদ্ভিদ জগত নিশ্চিত হৈ যাব। সেয়েহে বিশ্বৰ প্ৰতিজন সচেতন ব্যক্তিয়ে পৰিৱেশ প্ৰদূষণৰ ভয়াৱহতা সম্পৰ্কে সময় থাকোঁতেই সজাগ হৈ হ'বলৈ প্ৰচেষ্টা হাতত ল'লেহে নতুন পুৰুষৰ বাবে আটাইতকৈ মূল্যৱান পৰিৱেশ নামৰ সম্পদ এৰি থৈ যাব পৰা হ'ব। নহ'লে উত্তৰ পুৰুষে পাব এক ভয়াৱহ অভিশাপ। উত্তৰাধিকাৰীৰ সূত্ৰে পোৱা এই বিনন্দীয়া পৃথিৱীখন ভৱিষ্যত উত্তৰাধিকাৰীসকলৰ বাবে সুন্দৰভাৱে এৰি যোৱাটো আমাৰ অন্যতম প্ৰধান কৰ্তব্য। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।